নমস্কাৰ, মই মৌচুমী কোঁৱৰ আৰু মই বৰ্তমান হাতৰ কামৰ সৈতে জড়িত হৈ আছো। আৰু এটা ভিডিঅ'ত অলৰেডি মই আপোনালোকক কৈছিলো যে মই ক্ৰচেৰ যিখিনি কাম এতিয়ালৈকে শিকিছো তাৰে কিছুমান আভাস আপোনালোকক দিম। আৰু মোৰ এই ক্ৰচে জাৰ্নিটো যদি আপোনালোকে ফ'ল' কৰে, মোৰ দৰে বিভিন্ন ধৰণৰ ক্ৰচেৰ পৰা বনোৱা বস্তু বনাব পাৰিব। আৰু আজি এই ভিডিঅ'টোত মই 3টা পেটাৰ্ণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এই পেটাৰ্ণ কেইটাৰ পৰা কি বস্তু বনাব পাৰিব সেইখিনিও মই আপোনালোকক কৈ যাম। লগতে আৰু পাছৰ যিখিনি ভিডিঅ'ছ আহিব সেই ভিডিঅ'খিনিত সুন্দৰকৈ মই এতিয়ালৈকে বৰ্তমান কি শিকিছো সকলো বস্তুৰে টিউটৰিয়েল যিমানখিনিলৈকে জানো মই শ্বেয়াৰ কৰি যাম বুলি ভাবিছো। আৰু আপোনালোকক অকণমান মই পেটাৰ্ণ কেইটা দেখাই ল'ব বিচাৰিছো যে আজিৰ ভিডিঅ'টোত আচলতে কি শিকিবলৈ গৈ আছে আপোনালোকে। পেটাৰ্ণ কেইটা হৈছে এইকেইটা। গোটেইকেইটা যেতিয়া ওচৰৰ পৰা ভালদৰে চাব তেতিয়া ধৰিব পাৰিব। প্ৰথমটো হৈছে ছিংগল ক্ৰচে আৰু ছেকেণ্ডটো হৈছে হাফ ডাবল ক্ৰচে আৰু এইটো ডাবল ক্ৰচে। আৰু এই 3টা পেটাৰ্ণৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ বস্তু বনাব পাৰিব। গোটেই বস্তুখিনি মই ভালদৰে আপোনালোকক কৈ যাম আৰু কেনেকৈনো এইকেইটা বনাইছো সেইখিনিও আপোনালোকক সুন্দৰকৈ দেখাই যাম। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই পেটাৰ্ণ কেইটা বনাবলৈ আমাক 3টা বস্তু লাগিব। মই আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে 3টা বস্তুৰ পৰাই আপোনালোকে সুন্দৰকৈ ক্ৰচেৰ কামবিলাক শিকি যাব পাৰিব। আৰু মই এতিয়া প্ৰথমটো পেটাৰ্ণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ আৰু ইয়াক কোৱা হয় ছিংগল ক্ৰচে। আৰু মই 15টা চেইনৰ ভিতৰত আপোনালোকক কামখিনি কৰি দেখাম বুলি ভাবিছোঁ, যাতে সোনকালেই দেখাব পাৰোঁ। কাৰণ যিমান বেছি লং কৰিম ভিডিঅ'টো লং হৈ গৈ থাকিব আৰু আপোনালোকে বুজিবলৈ হয়তো অসুবিধা হ'ব। সেইকাৰণে মই 15টা চেইনৰ ভিতৰত আপোনালোকক এই পেটাৰ্ণটো শিকাই আছোঁ। আৰু এইটো দেখিছে নহয়, প্ৰথমটো এটা শ্লিপ নট আমি এনেকৈ মাৰি ল'ব লাগিব আৰু এইটো কেনেকৈ খোল খাই গৈছে দেখিছে। আৰু ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকে প্ৰচেছটো কৰিব। একেবাৰে সহজ, অকণমান মন কৰিব। কিছুমান পাক থাকে ক্ৰচে কামবিলাকত, সেই পাককেইটা যদি আপোনালোকে ভালকৈ দিব পাৰে তেনেহ'লে নিশ্চয়কৈ খুব সোনকালে আয়ত্ব কৰিব পাৰিব। আৰু এয়া প্ৰথম চেইনটো মই ইতিমধ্যে বনাইছোঁ আৰু এইটো ছেকেণ্ডটো বনাইছোঁ। তেনেকৈ হিচাপ কৰি 15টা চেইন বনাই মই আপোনালোকক কেৱল মাত্ৰ পেটাৰ্ণটোহে দেখাইছোঁ। আৰু এই ছিংগল যিটো ক্ৰচে মই আপোনালোকক পেটাৰ্ণটো শ্বেয়াৰ কৰি আছোঁ, এইটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ বস্তু বনাব পাৰিব। তাৰে উদাহৰণ হিচাপে যেনে বেগ বনাব পাৰিব, ফোন কভাৰ বনাব পাৰিব, লগতে বুক কভাৰ আৰু বিভিন্ন ধৰণৰ বস্তু আছে। পিণ্টাৰেষ্টতো আপোনালোকে চালে পাব ছিংগল ক্ৰচে এই পেটাৰ্ণটো ব্যৱহাৰ কৰি কি বনাব পাৰিব। আচলতে আমি যেতিয়া কিবা এটা কাম শিকা হয় বা শিকিবলৈ যাওঁ তেতিয়া প্ৰথমৰ পৰা ভালদৰে শিকি যোৱাটো খুব জৰুৰী বুলি মই ভাবোঁ। তেতিয়া বস্তুটোৰ ফিনিচিংটো ভাল আহে। মানে শেষত আপুনি বস্তুটো যেতিয়া নিজে চাব তেতিয়াই গম পাব, ওলাই পৰিব গোটেই বস্তুখিনি যে কিমান আপুনি প্ৰথমৰ পৰা ভালকৈ বস্তুটো আয়ত্ব কৰিছে। আৰু এনেকৈ আমি ছিংগল ক্ৰচে পেটাৰ্ণটো আপোনালোকে মন কৰিছে, কৰি গৈছোঁ। একেবাৰে চিম্পুল, অকণমান মন কৰিব আৰু খুব সহজ, কৰিবলৈ ভাল লাগে আৰু সময়টো খুব সুন্দৰকৈ পাৰ হয় এই ঊলৰ কামটোৰ জৰিয়তে। সেইকাৰণে মই আপোনালোকক ইয়াৰ ভিডিঅ'ছবিলাক দি যাবলৈ কাৰণে চেষ্টা কৰিছোঁ, যাতে আপোনালোকে সহজতে বুজি পায়। মই বহুতখিনি আৰ্টিষ্টক ইতিমধ্যে ফ'ল' কৰিছোঁ। আজি 2-3 বছৰ ধৰি মই তেওঁলোকক ফ'ল' কৰি আছোঁ আৰু খুব কামখিনি ভালদৰে ফিনিচিং মাৰি কৰিবলৈ কাৰণে চেষ্টা কৰি আছোঁ। প্ৰত্যেকজন আৰ্টিষ্টৰ পৰা এটা বেলেগ বেলেগ বস্তু শিকিছোঁ বুলি ক'ব লাগিব। কাৰণ সকলোৱে গোটেই বস্তুখিনি একেটা ভিডিঅ'তে দেখুওৱাটো সম্ভৱ নহয়। গতিকে কিছুমান কেতিয়াবা ভিডিঅ'ত থাকি যায় আৰু সেই গোটেইখিনি মই গোটাই মেলি আপোনালোকক দেখাইছোঁ, যাতে খুব সহজে আপোনালোকে বস্তুখিনি আয়ত্ব কৰিব পাৰে। বিশেষকৈ এই ছিংগল ক্ৰচেটো মোৰ প্ৰিয়, কাৰণ খুব সোনকালে হয় আৰু দেখিবলৈ খুব বেছি ধুনীয়া লাগে পেটাৰ্ণটো। আৰু নেক্সট ভিডিঅ' এটাত মই এই পেটাৰ্ণটোৰ জৰিয়তে কেনেকৈনো এটা বেগ বনাব পাৰি তাকে আপোনালোকক অকণমান আভাস দিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। মই অলপ দিনৰ ভিতৰতে সেইটো আপলোড কৰি দিম। একেবাৰে সহজ, দেখিছেই এইটো পেটাৰ্ণ দিয়ে বনাইছোঁ আৰু এটা সৰু বেগ বনাইছোঁ যাতে ভিডিঅ'টোও সৰু হয়। আৰু এয়া খুব সুন্দৰকৈ প্ৰথম ষ্টেপটো মই কমপ্লিট কৰিলোঁ। আৰু চেইনটো দেখিছে নহয়, খুব সুন্দৰকৈ ওপৰৰ ভাগত এনেকৈ বহি গৈছে। আৰু 2ডাল চেইনৰ এনেকৈ তলে দিয়ে আকৌ সেই ঘূৰাই পেটাৰ্ণটো আমি বনাই যাব লাগিব। একেবাৰে সহজ নহয়নে? অকণমান মন কৰিলেই হয় বস্তুখিনি, কিন্তু দেখিবলৈ খুব জটিল নিচিনা লাগে যিহেতু সূতা আৰু ক্ৰচে হুকডাল থাকে।
কেনেকৈ বা ল'ম সেইখিনি বহুতখিনি কুৱেশ্যন আহে ষ্টাৰ্ট নকৰালৈকে, কিন্তু আৰম্ভ কৰি দিব। মই পাছৰ যিখিনি প্ৰচেছ হয় আপোনালোকক সুন্দৰকৈ দেখাই যাম। লগতে আৰু বহুত ক্ৰচে আৰ্টিষ্ট আছে, তেওঁলোকে যিসকলে ইতিমধ্যে তেওঁলোকৰ চেনেলবিলাকত আপলোড কৰিছে এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক। হয়তো তেওঁলোকৰ পৰাও আপোনালোকে চাব পাৰে, যাৰ পৰা সুবিধা হয় আৰু চাব। বস্তুখিনি খুব সহজে আয়ত্ব কৰিব পাৰিব। আৰু এনেকৈ প্ৰথম যিহেতু এইটো ছিংগল ক্ৰচে হয়, অলপমান মই ডিটেইলত বস্তুটো দেখাই দিছোঁ। বাকীকেইটা পেটাৰ্ণৰ প্ৰচেছটো একেই হয়, কিন্তু অকণমান সাল সলনি কৰিব লাগিব। সেই বস্তুটো মই আপোনালোকক দেখাই দিম। আৰু এইখিনিতে এটা মন কৰিব, যেতিয়া লাইনটো ষ্ট্ৰেইট হ'বলৈ কাৰণে হয়, আৰু এইটো এতিয়া মই একেবাৰে লাষ্টৰ যিটো চেইন কৰি আছোঁ, মানে স্কুৱেৰ টাইপত সুন্দৰকৈ বনি যাবলৈ হ'লে বস্তুটো এটা গাঁঠি মাৰিব লাগে। সেইটো আপোনালোকে মন কৰিব। এই গাঁঠিটো মৰাৰ পাছত আৰু এটা গাঁঠি মাৰিব লাগিব, তেতিয়াহে বস্তুটো ষ্ট্ৰেইট হ'ব। এই গাঁঠিটো মাৰিবলৈ কেতিয়াও নাপাহৰিব, এইটো শ্লিপ নটটো। আৰু তাৰ পাছত এনেকৈ উভতাই দিব। উভতাই দিলে আকৌ সেই আগৰ প্ৰচেছতে এনেকৈ কৰি যাব লাগিব। তেনেকৈ এতিয়া মই আঙুলিৰে যেনেকৈ দেখাইছোঁ বস্তুটো, তেনেকৈ এইটো বনি হৈ গ'ল। 4টা ঘৰ মই বনাই দেখাইছোঁ। সৰু সৰুকৈ পেটাৰ্ণকেইটা বনাই দেখাইছোঁ, যাতে সহজতে সোনকালে আপোনালোকে আয়ত্ব কৰিব পাৰে। আৰু এয়া প্ৰথম ছিংগল ক্ৰচে যিটো পেটাৰ্ণ, সেইটো বনাই মই সম্পূৰ্ণ কৰিলোঁ। আৰু আপোনালোকে হয়তো ইতিমধ্যে দেখিছে এনেকুৱা সৰু সৰু বেগ বনোৱা হয়, পাৰ্চ বনোৱা হয় এনেকুৱা পেটাৰ্ণ দি। আৰু এয়া খুব সুন্দৰকৈ বনি ৰেডি হৈ গ'ল। আৰু এতিয়া আমি হাফ ডাবল ক্ৰচে যিটো হয়, সেইটো আপোনালোকৰ আগত দেখাব লৈছোঁ। আৰু হাফ ডাবল ক্ৰচেটো আৰম্ভ কৰাৰ আগতে আমি প্ৰথমে যিডাল চেইন দিছিলোঁ, সেই চেইনডালেই সেনেকৈ বনাই লৈছোঁ। আগতে প্ৰথম ছিংগল ক্ৰচে যেতিয়া দেখাইছিলোঁ, আৰু ইয়াৰ পাকটো দেখিলে নহয়, এটা পাক দিব লাগিব কিন্তু ইয়াতে, আৰু 3ডাল চেইন হ'ব তেতিয়া সেই পাকটো দিয়াৰ কাৰণে। আৰু এয়া এনেকৈ আৰু এটা পাক দি ঘূৰাই একেবাৰে 3ডালৰ চেইনৰ তলেদি উলিয়াই আনিব লাগিব। আৰু তেতিয়া সেইটো হাফ ডাবল ক্ৰচে বুলি কোৱা হয়। আৰু খুব সহজ, ভালকৈ মন কৰিলে ভিডিঅ'টোত ধৰিব পাৰিব এইটো। আৰু এনেকৈ গোটেই চেইনডাল ভৰ্তি কৰিব লাগিব। আৰু মই ব্যৱহাৰ কৰি আছোঁ গংগা ইয়াৰ্ণটো, আৰু খুব বেছি ছফ্ট আৰু ভাল হয়। পিন্ধাৰ কাৰণে যিবিলাক বস্তু আচলতে বনোৱা হয়, সেই বস্তুবিলাকৰ কাৰণে এই ইয়াৰ্ণটো খুব বেছি মই ভাল পাওঁ। আৰু বহুতখিনি চুৱেটাৰ ইতিমধ্যে বনাইছোঁ মই এই ইয়াৰ্ণটো ব্যৱহাৰ কৰি। আৰু এয়া দেখিছে নহয়, সুন্দৰকৈ পেটাৰ্ণটো বনি ৰেডি হৈ গৈছে। আৰু এইটো হৈছে হাফ ডাবল ক্ৰচে। আৰু এই হাফ ডাবল ক্ৰচে পেটাৰ্ণটোৰ জৰিয়তে আপোনালোকে চুৱেটাৰ বনাব পাৰিব, টেবুল ক্লথ বনাব পাৰিব, আৰু বিভিন্ন ধৰণৰ বস্তু আছে তেনেকুৱা, মানে স্কুৱেৰ টাইপৰ বস্তুবিলাক। আৰু দেখিছেই পেটাৰ্ণটো যিহেতু ডাঙৰ, সোনকালে হোৱাৰ দৰে লাগে কামখিনি। ছিংগল ক্ৰচেটোতকৈ এইটো সোনকালে হয়। আৰু এনেকৈয়ে সেই একেটা প্ৰচেছতে যায় বস্তুখিনি। আৰু এয়া সম্পূৰ্ণ হৈ গ'ল আমাৰ হাফ ডাবল ক্ৰচেটো। আৰু ইয়াৰ পাছতে এতিয়া ডাবল ক্ৰচেটো বনাম। আৰু একেই প্ৰচেছত চেইনডাল বনাই লৈছোঁ। তাৰ পাছত এটা পাক দি এনেকৈ চেইনডালৰ ওপৰ যিটো পাৰ্ট, সেইফালেদি সোমোৱাই আমি এটা পাক দিছোঁ। তাৰ পাছত একেকোবে আমি এই 3ডালৰ তলেদি উলিয়াব নালাগে, এই 2ডালৰ তলেদি ওলাইছোঁ দেখিছে, আৰু এটা পাক দিছোঁ। 2টা ঘৰ ইয়াত যিহেতু পাক দি উলিয়াইছোঁ, এইটো কোৱা হয় ডাবল ক্ৰচে। আৰু এই ডাবল ক্ৰচেটোৰ জৰিয়তেও আপোনালোকে বিভিন্ন ধৰণৰ বস্তু বনাব পাৰিব। চুৱেটাৰ হওক বা টেবুল ক্লথ হওক, এনেকুৱা ধৰণৰ বস্তুবিলাকেই বনাব পাৰিব। আৰু প্ৰত্যেকটো পেটাৰ্ণতে বস্তুবিলাক দেখিবলৈ বেলেগ বেলেগ লাগে। আৰু দেখিছে, এইটো হাফ ডাবল ক্ৰচেটোতকৈ এই ক্ৰচে পেটাৰ্ণটো অলপমান ডাঙৰ হয় আৰু সোনকালে হোৱাৰ দৰে লাগে। আৰু এনেকুৱা বিভিন্ন ধৰণৰ পেটাৰ্ণ আছে। মই এইটো কেৱল মাত্ৰ যিটো আৰম্ভণি, আপোনালোকে প্ৰথম শিকিবলৈ কাৰণে সহজ হোৱাকৈ একেবাৰে চিম্পুল এই পেটাৰ্ণকেইটা আপোনালোকক দেখাইছোঁ। আৰু বিভিন্ন ধৰণৰ আছে। নেক্সট পেটাৰ্ণ ভিডিঅ' মই আৰু এটা আপোনালোকৰ কাৰণে বনাম। তাত মই যিটো মেজিক ৰিং থাকে, আৰু ৰাউণ্ড যিবিলাক টেবুল ক্লথ হওক বা ৰাউণ্ড শ্বেপ দি যিখিনি বস্তু বনাব পাৰি, সেই বস্তুখিনি যাতে বনাবলৈ সহজ হয়, তাৰ কাৰণে মই আৰু এটা ভিডিঅ' পেটাৰ্ণ মেকিং লৈ আহিম। কিন্তু এই 3টা পেটাৰ্ণৰ জৰিয়তেও আপোনালোকে, মই ইতিমধ্যে কৈছোঁৱে কি কি বস্তু বনাব পাৰিব। আৰু বহুত বস্তু আছে, এতিয়া মই বৰ্তমান অকণমান পাহৰি গৈছোঁ। পিণ্টাৰেষ্ট যিটো এপ, পিণ্টাৰেষ্টত আপোনালোকে চালেই ধৰিব পাৰিব যে
ক্ৰচেৰ জৰিয়তে কি বনাব পাৰি। এয়া চাওকচোন, গোটেই তিনিটা পেটাৰ্ণ মই একেলগে দেখাইছোঁ আপোনালোকক। এইটো হৈছে ছিংগল ক্ৰচে, এইটো মাজৰটো হাফ ডাবল ক্ৰচে আৰু এইটো ডাবল ক্ৰচে। গোটেইকেইটা দেখিবলৈ এনেকুৱা লাগিছে যেন বেলেগ বেলেগকৈ বনাইছোঁ, কিন্তু দেখিছেই এটা এটা পাক সলনি হ'লে বস্তুখিনি কি সুন্দৰকৈ সলনি হৈ যায়। আৰু খুব সহজ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে আয়ত্ব কৰিব পাৰিছে মই কি ক'বলৈ বিচাৰিছোঁ। এয়া দেখিবলৈ এনেকুৱা হয়, গোটেইকেইটা যেন বেলেগ বেলেগকৈ বনাইছোঁ, দেখিবলৈ তেনেকুৱা লাগিছে নহয়নে? কিন্তু দেখিলেই পাকখিনি একেবাৰে সহজ আৰু সুন্দৰকৈ আপোনালোকে বনাব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে কিবা অকণমান হ'লেও আয়ত্ব কৰিব পাৰিলে। যদি বস্তুখিনি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত ক'ব যে এইখিনি বুজি পোৱা নাই, মই সুন্দৰকৈ আকৌ আপোনালোকক এক্সপ্লেইন কৰি দিম যিমানখিনিলৈকে পাৰোঁ। মোৰ সম্ভৱ আপোনালোকে এইখিনি বুজি পাইছে মই যিখিনিলৈকে দেখাইছোঁ। আৰু নেক্সট কিছুমান প্ৰজেক্ট আনিম, প্ৰথমৰ পৰা সৰুৰ পৰাই যাম, যাতে আপোনালোকে সুন্দৰকৈ আয়ত্ব কৰিব পাৰে। আৰু এনেকৈ আমি এই ক্ৰচে জাৰ্নিটো আগবঢ়াই লৈ গৈ থাকিম। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ধন্যবাদ।